আমি দেখোন অৰুণোদয় আঁচনিৰ 38 টকাটো নাপালো বনিহাতত তোমালোকৰ পাইছেনে আমি পোৱা নাই আমি দেখোন অৰুণোদয় আঁচনি নাপালো দুখীয়া মানুহ চৰকাৰে ভাল কামেই কৰিছে এতিয়া চব গৃহণে পাৰিলে এইটো ভালতো চৰকাৰৰ আঁচনিখনত নামবিলাক চবৰে অন্তৰ্ভুক্ত হ'লে আমি ৰাইজে উপকৃত হ'ম বুলি আমাৰ মনতে ভাল লাগি থাকে আমি কিছুমানে মানে পাইছে কিছুমানে নামবিলাক যোৱা নাই তাৰ কাৰণে আমাৰ বেয়া লাগি আছে হয় আপোনালোকলৈ মই নমস্কাৰ জনাইছোঁ এটা কথা হৈছে চাব চৰকাৰৰ যেটো আঁচনি সদায় ৰাইজৰ কাৰণে হয় আৰু খুব ভাল চৰকাৰে যিবোৰ আঁচনি লৈছে এতিয়া আমাৰ জনসাধাৰণৰ কাৰণে বৰ ভাল আঁচনি হৈছে আৰু দুখীয়াখিনিৰ কাৰণে সঁচাকৈ বৰ ভাল আঁচনি এখন এতিয়া আমি শিক্ষক মানুহ আমাক নিৰীক্ষক হিচাপে পঠাইছে ইয়ালৈ চাবৰ কাৰণে ফিল্ডত কাৰ কি আছে নে নাই বা কোনোবা ফ্ৰিজ থকাই পাইছে কাৰোবাৰ চাৰিচকীয়া বাহন থকাই যদি পাইছে তেতিয়াহ'লে সেইটো আমাৰ নাকচ কৰি আৰু যিখিনি পাবলগীয়া দুখীয়া মানুহ তেওঁলোকৰ নামবোৰ অন্তৰ্ভুক্ত অলৰেডি তেওঁলোকে কৰিছে খালি আমাক টিক মাৰ্ক এটা দিব দিছে হয় নে নহয় এইখিনি বস্তু আমি চাবলৈ আহিছোঁ আৰু এই আঁচনিখনত ইতিমধ্যে বহু লোকক সহায় সহযোগ কৰিছে চৰকাৰে বিভিন্ন প্ৰকাৰে ইয়াৰ উপৰি আমি খালি অকণমান ইতিমধ্যে যিখিনি চাই আহিছোঁ অকণমান বৈষম্য দেখিছোঁ পাবলগীয়া মানুহ পোৱা নাই বহুতে আৰু নাপাবলগীয়া মানুহৰ তাতো লিষ্টখন সোমাইছে আৰু এইখিনি কথা আমি এতিয়া টিক মাৰ্ক কৰিম ইয়াত আপোনালোক ঘৰে ঘৰে যাম আমি যাতে চোৱা চিতা কৰিম আৰু তাত গৈ পেলাই আমি চৰকাৰে যেনেভাৱে কৰিব দিছে এইটো কাম কৰিম আৰু সিদ্ধান্ত তেখেতসকলে ল'ব এইখিনিয়ে কথা এতিয়া তাৰ মাজত কিছুমান সৰু সৰু ৰাজনৈতিক দলে অলপ হাত দিছে হাত দিয়াৰ কাৰণে অকণমান পাবলগীয়াখিনিও পোৱা নাই কিছুমানে নাপাবলগীয়াই পাইছে এইখিনি তেওঁলোকে সিদ্ধান্ত ল'ব নিশ্চয় আমি সেইটো আশা কৰিছোঁ এতিয়া আপোনালোকৰ ঘৰত আমি অলপ যাম আমি এতিয়া ঘৰে ঘৰে অলপ যাই চাই পেলাই আমি এইটো লিষ্টখন ওলাই দিম আৰু আচলতে এই আঁচনিখন হৈছে প্ৰথমতে চৰকাৰে গুৰুত্ব দিছে যিখিনি বিধৱা আৰু যিখিনি বিয়া হৈ পুনৰ ঘৰতে থাকিবলগীয়া হ'ল আৰু যিখিনি ছোৱালী যিকোনো সমস্যাৰ কাৰণে হওক বিয়া নোহোৱাকৈ ঘৰতে থাকি গ'ল আৰু শাৰীৰিকভাৱে কিছুমান অসুস্থ ব্যক্তি আছে বা হাত ভৰি লৰাব নোৱাৰে তেনেধৰণৰ ব্যক্তিৰ কাৰণে প্ৰথম গুৰুত্ব দিছে চৰকাৰে এইটো তাৰপিছত এতিয়া সাময়িকভাৱে BPL অন্তৰ্গত যিখিনি দুখীয়া ব্যক্তি আছে তেওঁলোকক সামৰি লৈছে এইখিনি আমি চাম এতিয়া কাৰ কেনেকুৱা অৱস্থা আছে তালৈ আমি যাম আপোনালোক ঘৰত কোনোবা আছেনে হয় হয় আপুনি জ্যোতিকা নহয়নে হয় হয় আপোনাৰ ঘৰলৈ আহিলোঁ আমি সেই অৰুণোদয় আঁচনি লৈ আপোনাৰ ঘৰ দুৱাৰ ঠিকে আছে আঁচনিত পৰিবই আপুনি এনেই ঘৰতৰ ফ্ৰিজ চিজটো থাকিবই হয় আমাৰ টিভি ফ্ৰিজ এইবোৰ নাই আপোনালোকৰ অৰুণোদয় আঁচনিত ফৰ্ম ফিল আপ কৰিছিলে কৰা হৈছিল এইটো আমাক এতিয়া এটা চোৱা চিতাৰ কাৰণে পঠাইছে যে আপোনালোকৰ ইয়াতে ফৰ্ম ফিল আপত যিটো লিখিছে এইটো হয়নে নহয় এই ঘৰৰ কণ্ডিশ্যনটো চাব কৈছে ফ্ৰিজ আছে নেকি চাৰিচকীয়া বাহন আছে নেকি বা ইয়াত কোনোবা আগতে চাকৰি কৰিছিল নেকি পৰিয়ালত আছে নেকি তেনেকুৱা এইবিলাক একো নাই চৰকাৰীও ঘৰ এতিয়ালৈ অহা নাই আহিব নিশ্চয় ঠিক আছে আপোনালোকৰ মই এইটো চালোঁ ইয়াতে ফৰ্মখনত যিখিনি কথা আছে এইখিনি কথা অৱশ্যে দেখাত মই পালোঁ ঠিকে আছে ইয়াত আৰু ঘৰ দুৱাৰো ভাল নহয়
বাহনৰ ব্যৱস্থা নাই, চাকৰিয়াল নাই, নাই নাই ফ্ৰিজৰ ব্যৱস্থা নাই, চাৰিচকীয়া গাড়ী চাড়ী একো নাই। ঠিক আছে, ইয়াত চোন ইয়াত আমাৰ এইখিনি এইখিনি কি হে এইবোৰ অৰুণোদয় চৰুণোদয় আজি 10 বছৰে কিমানবাৰ কিনিলে, আজিলৈ দেখিছেনে? একো নাই। এইবাৰ যদি নহয় বাপেকে ৰ'ব এইটো আমাক কৈতো লাভ নাই। এইবিলাক কৰে অফিচিয়েলি, পঞ্চায়তে কৰে, পঞ্চায়তৰ মেম্বাৰ আছে, সভাপতি আছে, তেওঁলোকে এইবিলাক লিষ্ট কৰে। এতিয়া আমি শিক্ষক মানুহ, আমাক কৈছে আপোনালোকে ফৰ্মবোৰ ঘৰলৈ যাওক আৰু মানুহবিলাকৰ এইমতে বস্তুবোৰ আছে নে নাই, বিধৱা আছেনে নাই, ঠিক তেনেধৰণৰ অবিবাহিত মহিলা আছেনে নাই, আৰু ঠিক তেনেকৈ মানে বিয়া হৈ কাৰোবাৰ ছোৱালী ঘৰতে আছে নেকি, এই কাৰোবাৰ ঘৰত ফ্ৰিজ আছেনে নাই, বা চাৰিচকীয়া বাহন আছেনে নাই, এইবোৰহে চাব দিলে। আমি এইখিনি চালোঁ, আপোনাৰ ঘৰত এইবোৰ নাই, আপুনি আচলতে পাব লাগে, আৰু সেইটো মই টিক মাৰ্ক কৰিছোঁ, বুজিছেনে? এইটো আৰু চিন্তা কৰিব নালাগে, নিশ্চয় মোৰ সম্ভৱতঃ এইবাৰ আপোনালোকে পাব। এইটো কথা নহয়, মোদী চৰকাৰে যিটো কৰিছে ভালে কৰিছে, কিন্তু আজিলৈ মানে এই যিবিলাক তলৰ কিবা পঞ্চায়ত নে চঞ্চায়ত এইবিলাকৰ মানুহবিলাকে এইবিলাক গোটেই কৰিছে ধেমেজেলিবিলাক। এইটো হ'ব পাৰে, ঠিক আছে ঠিক আছে। এইবাৰ যদি মই নাপাওঁ কিবা এটা, কাৰোবাৰ মই গল ছিঙি দিম বাপেকে। বাবু 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 বাপৰে বাপ। হৰি 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 হৰি, ঐ চৰকাৰে এসোপা কি জাপি দিলে হে? এই কোনে লিষ্ট কৰে কোনে নকৰে এইবোৰ আমি নাজানো, আমাক চাবহে দিলে। ঐ বাপৰে বা, যিখনহে দালৈ খেদা মাৰিছিল নহয়, চাকৰিয়ে আৰু ক'ত পৰি ৰ'লহেঁতেন। খালে ঐ এই মহক কি দিছে জাপি মোক। হৰি হৰি হৰি, অৰুণোদয় বুজিছে? এই অৰুণোদয়, সূৰ্য উদয় হৈছে, এই ভাল নে বেয়া এই ক'ব নোৱাৰোঁ আৰু, বুজিছেনে? বাপ্পা ঐ, হৈ গৈছে দেই, যিখন দালৈ খেদা মাৰিছিল নহয়, বাপ্পা ঐ। হৰি হৰি হৰি, কি হ'ব এইবিলাকৰ লগত? আৰু যোৱাত নাই দেই, আৰু যোৱাত নাই, চাকৰি থাকক নাথাকক আৰু এইবোৰ ডিউটিত আৰু নহ'ব। নমস্কাৰ।